এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। অৱশেষত গ্ৰেপ্তাৰ হৈছে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। অসমবাসীৰ কাৰণে আজি এটা ডাঙৰ খবৰ। দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে শ্যাম কানু মহন্তক। ৰাজস্থানৰ পৰা সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰ পৰাই পলাই আছিল দুয়োগৰাকী। অসমবাসীয়ে বিচাৰিছিল দুয়োগৰাকী গ্ৰেপ্তাৰ হোৱাটো। হেণ্ডকাফ লগাই গুৱাহাটীলৈ অনা হ'ল সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্তক। 14 দিন CIDৰ জিম্মাত থাকিব অভিযুক্ত সিদ্ধাৰ্থ আৰু শ্যাম কানু। CIDৰ জিম্মাত ৰাখি মাৰাথন জেৰা চলাব। কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ। অৱশেষত শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰে CIDৰ দলে। ছিংগাপুৰৰ পৰা দিল্লীত উপস্থিত হওঁতেই CIDয়ে গ্ৰেপ্তাৰ কৰে শ্যাম কানুক। নিশা 12:30 বজাত গ্ৰেপ্তাৰ কৰা হৈছে শ্যাম কানু মহন্তক। আনহাতে গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হয় সিদ্ধাৰ্থ শৰ্মাক। নিশা 1:30 বজাত গ্ৰেপ্তাৰ কৰা হয় সিদ্ধাৰ্থ শৰ্মাক। ইতিমধ্যে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অসমলৈ অনা হৈছে। হেণ্ডকাফ লগাই শ্যাম কানু আৰু সিদ্ধাৰ্থক বৰষুণৰ মাজেৰে CID কাৰ্যালয়লৈ নিয়া হয়। 14 দিন CIDৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে অভিযুক্ত সিদ্ধাৰ্থ আৰু শ্যাম কানুক। নিউজ ডেস্ক ৰিপৰ্ট, দবকা ভইচ।